Oh my god. যাবলৈ চাৰ্ট ল'লোঁ পেণ্ট ল'লোঁ আৰু ল'লোঁ খালি একো কৰিব নহ'ল অফিচতে থাকিব লাগিব অফিচতে পিন্ধিব লাগিব অফিচত আৰু পেকিং ইতিমধ্যে হৈ গৈছে এতিয়া বেগ লৈ আৰম্ভ কৰোঁ আজিৰ যাত্ৰা ইমান ধুনীয়াকৈ ফ্লাইঅভাৰটো বনালে কিন্তু গুটকা মাষ্টাৰকেইটাই গুটকাৰ পিক পেলাই বিনষ্ট কৰিছে Hey guys, good morning. অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মনটো কিবা ভাল লাগি আছে ৰাতিপুৱাই শুই উঠিলোঁ এতিয়া বাজিছে প্ৰায় পাঁচটা বাজিছে আৰু আজি যিহেতু মই মৰ্ণিং ডিউটি লৈ থৈছোঁ আৰু আবেলি আজি প্ৰায় 8 মাহৰ অন্তত মোৰ নিজৰ ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু ইতিমধ্যে বাছৰ টিকেট ইতিমধ্যে হৈ গৈছে 9:45 বাছ আছে খানাপাৰাৰ পৰা মই উঠিম আৰু ইয়াৰ পৰা খানাপাৰাৰ ডিষ্টেঞ্চ প্ৰায় 13 কিলোমিটাৰ 15 কিলোমিটাৰ মান ডিষ্টেঞ্চ হ'ব আৰু ৰাতিপুৱা গা পা ধোৱা হ'ল ৰেডি হৈ গৈছোঁ অফিচলৈ বুলি এতিয়া অফিচলৈ যাম অফিচত যেহেতু মৰ্নিং ডিউটি আবেলি প্ৰায় 3টা মানত ৰিটাৰ্ণ হ'ম ৰুমলৈ তাৰপিছত অলৰেডি পেকিং হৈ গৈছে কালিয়ে পেকিং কৰি থৈ গৈছোঁ ঘৰত যোৱা যি হেঁপাহ আনন্দ সেয়া আচলতে প্ৰকাশ কৰিব নোৱাৰি আৰু আহি পালোঁ অফিচ আৰু অফিচত আজি মৰ্নিং ডিউটি 9:45 মোৰ বাছ আছে আৰু সেই বাছেৰে আজি যাম মোৰ ঘৰলৈ আৰু পূজাৰ ভাইবছটো আহিছে চাওক মই আপোনাক দেখুৱাই আছোঁ বেক কেমেৰা ধৰি এয়া গেট নিৰ্মাণ কৰিছে এয়া উলুবাৰী শিৱ মন্দিৰৰ এনেদৰে দুৰ্গা পূজাৰ এটা ভাইবছ আহিছে আৰু যদি সক্ষম হওঁ দুৰ্গা পূজাত আপোনাক ক'ত ভিজিট কৰিম ক'ত যাম ক'ত ফুৰিম ক'ত দুৰ্গা পূজা চাম সেইকেইটা দেখুৱাবলৈ যত্ন কৰিম আহি পালোঁ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বিল্ডিং কিবা ৰং সানিব চাগে 10টা বজাত মোৰ বুলেটিন আছে বুলেটিন মই চলাব লাগিব আৰু এতিয়া বাজিছে 6:30 ৰাতিপুৱা আহিয়ে এনেকৈ পাঞ্চিং মাৰিবলগীয়া হয় আৰু থেংক ইউ কৰিছে মানে মোৰ এণ্ট্ৰি হৈ গৈছে অৰ্থাৎ মোৰ টাইমটো এতিয়াৰ পৰাই ষ্টাৰ্ট হ'ব আৰু দুৰ্গা পূজাৰ বজাৰ বুলি ক'লে বিশেষ নাই মই নিজৰে একো লোৱা নাই বাৰু এইবাৰ ভাবিছোঁ এবাৰ নলোৱাকৈ থওঁ লোৱা হৈছে এতিয়া আগে পিছে বাকীনাকো কিবা কিবি ল'বলগীয়া আছিলে শ্বপিং হৈ গৈছে ইতিমধ্যে আৰু আজি চব কাম হৈ গ'ল আৰু পেকিং কেইটামান আছে পেকিং কৰি আবেলি ওলাম ঘৰলৈ বুলি কেইটাত আহিলা মই 6:25-30 মানত এবাৰ দুৰ্গা পূজা চোৱা নহ'ল মানে দুৰ্গা পূজা চাম গুৱাহাটীতে অফিচ হেৰি আৰু কি বুলি কয় চাম আৰু 2-3 দিনৰ কিমান দূৰ ৰুম বেছি দূৰ নহয় বাৰু 10 মিনিটমান লাগে আপুনি পূজা নাচায় নেকি পূজা ঘৰতে চাম আৰু আজি যাম নহয় আজি ঘৰ যাব অঁ আৰু পূজাটো ঘৰত থাকিব মানে হা পূজাটো ঘৰত থাকিব ঘৰতে আহিব পূজা 8 মাহ হৈছে ঘৰলৈ যোৱা অঁ 8 মাহৰ পিছত আজি যাম আৰু কেইটাত যাব হা কেইটাত যাব মই এই দেৰি কৰি কি কৈছে ডিউটি কৰি যাম যোৰহাটৰ কোন আছে ইয়াতে তোমালোকৰ যোৰহাটৰ বেটছৰ আমাৰ বেটছৰ আছে ছেকেণ্ড ফ্ল'ৰটো আছে অংকিতা তাৰপিছত এই সুব্ৰত বাৰু যোৰহাটৰে খালি তাৰ অলপ সমষ্টিটো মানে মৰিয়নি পৰে তাত
অঁ আচ্ছা তাৰ মৰিয়নি ন তোমাৰতো কি তিয় না মোৰ যোৰহাটে অঁ অঁ তাৰপিছত আমাৰ তোমাৰ যোৰহাট কোন জেগা মোৰ নৱালী নোৱালি নেকি অঁ অভাৰব্ৰিজখন যে হে অভাৰব্ৰিজখন যে হা বনাইছে হা হা তাতে এই অঁ বুজিছোঁ এই ISBT ওচৰ পৰে ন নহয় আপোনাৰ হেৰি ষ্টেচনৰ ফালে অঁ বুজিছোঁ ফুৰিছোঁ এইপিনে বহুত গৰালি নোৱালি এইচব চব ফুৰিছোঁ স্মৃতি গোপাল চিনেমা হল এইফালে আমাৰ এইফালে নাই অকণ দূৰ বাৰু অঁ নাই তোমালোকৰ এইপিনেওতো টাউনেই ন টাউনে অঁ মানে অভাৰব্ৰিজখন এইফালৰ পৰা উঠি য'ত শেষ হৈছে সেইখন পূজা বুলি কিবা লোৱা হ'ল নাই পূজা বুলি চাৰ্ট ল'লোঁ পেণ্ট ল'লোঁ এই আৰু ল'লোঁহে খালি আৰু একো কৰিব নহ'ল যে অফিচতে থাকিব লাগিব অফিচতে পিন্ধিব লাগিব অফিচৰ কাপোৰে লোৱা হ'ল বাহিৰতকৈ আকৌ গুৱাহাটীৰ পূজাটো ভাল জানা নাই অঁ ইয়াতে ওচৰে পাজৰে পাই যাবা ন ইয়াতে আছে এটা এইখিনিতে পাবা আকৌ এটা পাবা তেনেকৈ মানে তেনেকৈ চাব লাগিব অফিচৰ পৰা মিলাই মেলি আমাৰতো মানে কি হয় ফেষ্টিভেল হয় ন তাতে যাব লাগিব কিছুমান নিয়ম থাকে তেনেকুৱা হয় মানে চলি থাকিব পূজা আহি থাকিব কৰি থাকিব মই এবাৰহে ফাৰ্ষ্ট পূজাত নথকা ঘৰ এইবাৰ মানে ঘৰৰ বাহিৰত পূজা আৰু ঘৰৰ বাহিৰত কংক্ৰিটৰ মহানগৰীত এইবাৰ পূজা ঘৰত মিছ কৰা নাই দুৰ্গা পূজাত মিছ কৰা নাই যোৰহাটৰ পূজা মিছ কৰোঁ বাৰু যোৰহাটত মানে আমাৰ এটা মহালয়াৰ দিনাখন পৰা এটা পৰিৱেশ হয় আৰু সেইটো পূজাটো মিছ কৰোঁ এইবাৰ মিছ কৰিম একো নাই আকৌ নেক্সট ইয়াৰ যাম আৰু ফাইনেলি মৰ্ণিং ডিউটি শেষ কৰি আহিছোঁ ৰুমলৈ প্ৰায় 8 মাহৰ পিছত আজি ওলাবলৈ ঘৰলৈ বুলি ওলাবলৈ লৈছোঁ মোৰ ৰুমমেট মামনে মোক আবেলি খানাপাৰালৈ থৈ আহিব আৰু পেকিং ইতিমধ্যে হৈ গৈছে যিকেইটা বস্তু আছিলে যিকেইটা পূজাৰ কাৰণে মই কিছু ঘৰৰ কাৰণে কিছু বস্তু লৈ গৈছিলোঁ সেইকেইটা ভৰাই থৈ দিছোঁ এতিয়া আবেলিৰ অপেক্ষাতে আছোঁ আৰু প্ৰায় 8টা মানত 8:30 মানত মই ইয়াৰ পৰা ৰাওনা হ'ম আৰু ৰেডি হৈ গৈছোঁ বেগ লৈ আৰম্ভ কৰোঁ আজিৰ যাত্ৰা ফ্লাইঅভাৰ আৰু 2.6 কিলোমিটাৰ প্ৰায় 2.6 কিলোমিটাৰ আৰু 300 প্ৰায় 18 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ফ্লাইঅভাৰ আজি দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল আৰু আচলতে এই ফ্লাইঅভাৰটো নিৰ্মাণ কৰা হৈছিল যান জঁটৰ সমস্যাৰ কাৰণে যাতে যান জঁটৰ সমস্যা হ্ৰাস পাব পাৰে কিন্তু অসমত প্ৰত্যেক মাহে 2 মাহত 10,000 গাড়ী ডিলাৰৰ পৰা নতুন গাড়ী ওলায় আৰু তাৰ পৰিণতি চাওক এনেকৈ জাম হয় গুৱাহাটী এয়া চাওক যান জঁটৰ সমস্যা হ্ৰাস কৰিবলৈ আচলতে এই ফ্লাইঅভাৰটো নিৰ্মাণ কৰা হৈছিল আৰু ধুনীয়াকৈ ৰং তুলিকাৰে নিৰ্মাণ কৰা হৈছে যি শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰটো ঠিকাদাৰটো কোন আছিল অৰুণ দাস নে কোন আছিলে ন এয়া হৈছে শ্ৰদ্ধাঞ্জলি কাননৰ ওচৰত আচলতে কানন নহয় শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰ আৰু এই ৰোডটো যায় গীতানগৰ
ইয়াতে মানুহে চেলফি লৈ আছে চাওক। আৰু এইবাৰ এই লাইটটো ওপৰত দি থৈছে মানে লাইটটো ওপৰত দিয়া এটা কথা আছে মানে মালিগাঁৱত এমাহত প্ৰায় 1500তকৈও অধিক লাইট চুৰি হৈছিল তলত দিয়াৰ কাৰণে। এইবাৰ অলপ টেকনিক খটাইছে, ওপৰত দি থৈছে লাইটকেইটা যাতে চুৰ নহয়। আৰু এনেকৈ ৰং তুলিকাৰে নিৰ্মাণ কৰিলে কিন্তু গুটকা মাষ্টৰকেইটাই দুদিনতে গুটকা থু পেলাই কিছুমান ঠাইত নষ্ট কৰিছে মানে এই ছবিটো নষ্ট কৰিছে মানে। ইমান ধুনীয়াকৈ বনালে ইমান কষ্ট কৰি। আৰু আহি এয়া চলানজালি ফ্লাইঅভাৰত আহিছোঁ আৰু মোৰ লগত আছে মামনে থ'বলৈ গৈ আছে আজি খানাপাৰালৈ। খানাপাৰা প্ৰায় 13 কিলোমিটাৰ। থেংক ইউ মামন অহাৰ কাৰণে। আৰু এই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, বেক কেমেৰা দি দেখুৱাইছোঁ আচলতে কেনেকুৱানো পৰিৱেশ হয় আৰু মানুহ কেনেকৈ চেলফি উঠি আছে চাওক। ইমান ধুনীয়াকৈ ফ্লাইঅভাৰটো বনালে কিন্তু গুটকা মাষ্টৰকেইটাই গুটকাৰ পিক পেলাই বিনষ্ট কৰিছে। কিছু ঠাইত আছে, মই আচলতে ইয়াত দেখা নাই, কিন্তু ৰাস্তাত এয়া চাওক, এয়া আৰু আছে বহুত জেগাত। আৰু মোৰ বাছটো আছিলে 9:45, কিন্তু মোৰে ভুল হ'ল নে এই ৰেড বাছৰ ভুল হ'ল নাজানো, কি হৈছে নাজানো, মোৰে ভুল হৈছে চাগে। মই কিন্তু চোৱাত কিবা হেৰি কৰিছোঁ নেকি, মোৰহে খেলি মেলি হ'ল নেকি। মই ভাবিলোঁ 9:45ত বাছ আছে, আৰামত ওলাম। অফিচৰ পৰা আহি অলপ শুই দিলোঁ, শুলোঁ মানে খায়ে নাপালোঁ। পিছতহে মেছেজ যেতিয়া আহিলে ট্ৰিংকৈ বাজিলে, এনেকৈ চাইছোঁ, চক খাই গ'লোঁ মানে। পিছত গম পালোঁ যে 7:45তহে মোৰ বাছ আছে। সেইকাৰণে একদম ফটাফট কৰি অলপ কেইটামান ভাত খাই মামনে বনালে আৰু ভাত খাই আমি ওলাই আহিছোঁ। ভাল লাগিছে ফ্লাইঅভাৰটো, মানে আজি ফাৰ্ষ্ট টাইম ফ্লাইঅভাৰত উঠিছোঁ। মানে কালি পৰহি চাগে ইনগ্ৰেশ্যন হৈছে, তো বহুত মানে এইটো মানে হেৰিটো চাই মানে এইটো চাই মানে এনেকুৱা লাগিছে মানে বাহিৰত ক'ৰবাত আছোঁ, মুম্বাই মানে বেংগলৰ চেংগলৰ নিচিনা ন? মুম্বাই এনেকুৱা ঠাইত আছোঁ, মানে এনেকুৱা লাগিছে। লাইট আৰু লাইট মানে ৰাতি বুলি নালাগে, মানে পূৰা এনেকুৱা পোহৰ দিছে, ৰাতি বুলি নালাগে। আৰু গুৱাহাটী এতিয়া দুৰ্গা পূজাৰ মাজতে আচলতে গুৱাহাটী এৰিবলৈ মন নাযায়, কিন্তু যিটো ঘৰত যি আৱেগ থাকে সেই আৱেগটো আচলতে গুচাব নোৱাৰি। সেই আৱেগৰ ভিতৰতহে আমাৰ যিহেতু পৰম্পৰাও আছে কিছুমান, আৰু সেই পৰম্পৰা ৰক্ষা কৰিবলৈ ওলাইছোঁ। এনেদৰে চাওক, ইমান ধুনীয়া যেন মায়ানগৰী মুম্বাই নিচিনা লাগিছে। আৰু লাইট ডেক'ৰেশ্যন, ৱাও, প্ৰথম আহিছে ন? অঁ, মই ফাৰ্ষ্ট টাইম আহিছোঁ, এইদিন অহা নাই মানে। আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয়, অহা নহয় এইটো ৰোড। অফিচ আমি বেলেগ ৰোড হৈ যাওঁ, গুৱাহাটী ক্লাব হৈ যাওঁ, সেইকাৰণে এইটো ৰোড ইমান অহা নহয়। আৰু ময়ো প্ৰথমবাৰ মানে ইনগ্ৰেশ্যনৰ দুদিনৰ পিছত, দুদিন হৈছে ন? অঁ, দুদিনৰ পিছত আমি ইয়াত ফ্লাইঅভাৰ ওপৰেদি যাত্ৰা আৰম্ভ কৰিছোঁ। কিন্তু চাওক, যান জঁট সমস্যা হ্ৰাস কৰিবলৈ আচলতে এই ফ্লাইঅভাৰটো নিৰ্মাণ কৰিছিল। কিন্তু চাওক, গাড়ী চাওক, এয়া দুৰ্গা পূজা চাবলৈ ওলাইছে নাজানো। পিছে এতিয়া অলপ ট্ৰেফিক হোৱাৰ সময়ো হয়, প্ৰায় 6:30মান বাজিছে। অ' মাই গড, এই ওপৰত চোৱা, ৰঙা লাইটে লাইট, মানে ইমান গাড়ী। যিমানে ফ্লাইঅভাৰ নিৰ্মাণ নকৰক, কিন্তু এই ট্ৰেফিকটো গুচাবলৈ হিমন্ত চৰকাৰৰ হাততো মানে ইমান খাদ্য নাই চাগে। গুৱাহাটী যদি আপোনালোক ফুৰিবলৈ আহিবলৈ মন, তেনেহ'লে ঠাণ্ডা বতৰতে আহিব দেই। এই গুৱাহাটী গৰমত আহিলে, উৎকট গৰমত আপুনি শান্তিটো নাপাবই। প্লাছ ৰাস্তাই আপুনি ব্ৰহ্মপুত্ৰ সদৃশ, আপুনি ব্ৰহ্মপুত্ৰত যেনেকৈ বানপানী হয় বাৰিষাত,
সেই তেনেকুৱা ৰাস্তাত বানপানী হয়। মাজতে মোৰ স্কুটিত প্ৰায় 5 দিনমান বেয়া হৈ এনেকৈ পৰি আছিল পানীত সোমাই। এয়া হৈছে দিছপুৰ ফ্লাইঅভাৰ। সুন্দৰকৈ আচলতে ৰংপুৰীয়াৰে আচলতে সজাই পৰাই তুলিছিল প্ৰথম অৱস্থাত, কিন্তু পিক পেলাই আকৌ ৰং কৰিবলগীয়া হৈছে। চাওক গোটেই ছবি গোটেই উঠাই পেলালে। গোটেই কাজিৰঙাৰ এশিঙীয়া গড় হৈছে খানাপাৰাৰ দৃশ্য। এনেদৰে মানুহ আচলতে দুৰ্গা পূজাৰ কাৰণে ঘৰলৈ বুলি ওলাই গৈছে। সেইকাৰণে টিকেটটো লাষ্ট চিটত পাইছে। আজি 3 দিনৰ আগত টিকেট কৰি কাটিছোঁ, কিন্তু টিকেট কটাৰ স্বত্তেও 3 দিনৰ আগত টিকেট কটাৰ স্বত্তেও লাষ্টত চিট পাইছোঁ। গাড়ী প্ৰায় 15 মিনিট লেটত আহিছে। 7144। গাড়ী 15 মিনিট লেট থাকিলেও কিন্তু আধা ঘণ্টা আগতে আহি পালোঁ। মই ঘৰ ইতিমধ্যে আহি পাইছোঁহি। দাদাই আনিবলৈ গৈছিল মোক, আৰু ৰাতি হোৱাৰ কাৰণে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।